ৰাতি ৰাতি গেলা খাই হাৰ পাই থাকিবি এতিয়া বেলি দুপৰত ঝাৰু মাৰি দেখাবলৈ আহিছ মই বজাৰলৈ যাওঁ ঝাৰুটি হ'লে গা ধোৱা ঘৰত থকা মোৰ তিয়নি কাপোৰকেইটা হাউতকৈ গৈ ধুই থবি এওঁ ৰমেন বৰা নামটো আপোনালোকে ঠিকেই শুনিছে কিন্তু নামটোৰ নিচিনাকৈ মানুহজন কিন্তু পোন নহয় মানে অলপ বেকা বুজিছেই নহয় পৰিস্থিতিত পৰি বিয়া পাতি এতিয়া পিছে এওঁৰ মেখেলা ধুব লগা অৱস্থা পিছে ভগৱানৰ কৃপাত ল'ৰা এটা হ'ল বাৰু আহকচোন এই কাহিনী ভাগৰ মাজলৈ আমি আৰু আগবাঢ়ি যাওঁ আৰু তই এটা বাপেৰৰ নিচিনা একে জাততে কালি কি খাই যে জন্ম দিলো হে ভগৱান কি যে পাপৰ ফল ভুগিছো জহনি উঠিছনে নে পানী ঢালিলেহে হাৰ পাবি মা তয়ো সেই কংসৰ ভনীক পুতনাৰ নিচিনা একে এওঁ হৈছে বিশ্বজিত আমাৰ কাহিনী ভাগৰ মূল নায়ক অলপ আগত যে চিনাকি হৈছিলোঁ সেই বেকা মানুহজন তেওঁৰে ল'ৰা এওঁ পিছে দেউতাকৰ নিচিনা নহয় এওঁ অলপ বেলেগ টাইপৰ বাৰু ব'লকচোন আমি আৰু অলপ আগলৈ যাওঁ ৰাতি ৰাতিটো মোবাইল চাই চাই এতিয়া বেলি দুপৰলৈকে শুই আছ ঐ ছোৱালী উঠ এয়া আইমণি আমাৰ কাহিনী ভাগৰ মূল নায়িকা সৰুৰে পৰা মাহীমাকৰ লগতে ডাঙৰ দীঘল হোৱা ছোৱালী ছবি আঁকি বৰ ভাল পায় পাছৰখিনি পাছলৈ থাকক কাহিনীটোৰ বিষয়ে ভালকৈ জানিবলৈ আপোনালোকে কিন্তু শেষলৈকে চাব লাগিব দেই ঐ ক'ত যাওঁ আউটডোৰ পেইণ্টিং কৰিব যাওঁ অকলে অকলে যে আমাকো কবি আকৌ আমিও যাম নহয় ওলাবি আকৌ একেলগে যাম ভাল লাগিব অ'কে কালিৰ পৰা ময়ো যাম ঠিক আছে বাই অ' পালিহি অঁ ব'ল মনৰে আকাশ তোমাৰে প্ৰতিশ্ৰুতি হেমেকা দুনয়নৰ কত যে সোঁৱৰণি মনৰে আকাশ তোমাৰে প্ৰতিশ্ৰুতি হেমেকা দুনয়নৰ কত যে সোঁৱৰণি তাহানি শুনা সেই ৰাগিনী নিজানৰ মায়া হৈ হৰে শীতৰে গধূলি কুঁৱলীয়ে যে নিৰলে আৱৰি ধৰে
ঐ আজি কিন্তু লোকেশ্যনটো বেলেগত ল'ম হা। এইডোখৰতে ভাল হ'ব নেকি বাৰু? ঠিক আছে এইডোখৰতে লৈ লওঁ তেতিয়া আজি। ঠিক আছে। লাগি লাগি আজি হিয়া মতলীয়া কৰে মন গহন ধু তুলি অতীতে হুহুৰি মাৰে কিনো লাগি লাগি আজি হিয়া মতলীয়া কৰে মন গহন ধু তুলি অতীতে হুহুৰি মাৰে স্মৃতিবোৰে আমনি কৰে বাৰে বাৰে আহিবানে শুনিবানে হিয়াই ক'ব খোজে ঐ শুনচোন কি? তোৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। কি ছাৰপ্ৰাইজ কচোন? ভাব তই আৰে জল্দি ক, ঘৰলৈ যাবলৈ দেৰি হৈছে। আৰে পাগল নেকি? মই তোক নিজৰ দাদা বুলিহে ভাবোঁ। ঐ তই ভুল বুজিছ। ঐ শুনচোন ঐ শুনচোন প্লিজ কালি কথাটোক লৈ তই জেদ ধৰি নাথাক। মই ধেমালি কৰিছিলোঁ। চাওঁ মোক মোৰ বাট এৰি দে, নহ'লে মই চিঞৰি দিম। মই ধেমালি কৰিছিলোঁ প্লিজ। চাওঁ ঐ পাগলী মই এনে কোৱা নাই। ভাল পাওঁ যদি আগৰ দৰে আকৌ আবেলি আবেলি ছবি আঁকিবলৈ ওলাই আহিবি। মই বাৰু তাৰ লগত অভাৰ ৰিয়েক্ট কৰি আছোঁ নেকি? নাই নাই ঠিকেই আছে। মই বাৰু মনে মনে তাক ভাল পাই পেলোৱা নাইতো। ভাল পোৱা জানো এনেকুৱা কপেনে বুকু এই শুকান পৃথিৱী তুমি আহিলে জীপাল হ'ব শুকলা ডাৱৰো তোমালে চাই আঁতৰিব কত ৰাতি অকলে অকলে পাৰ হ'ল ভাবি তোমাক কি হ'ল আজি তাই নাহিলেই যে? মইতো তাইক আহিব কৈছিলোঁ। তাই নাহিব নেকি আজি? তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুলে ফুলে হুবা খুবা তুমি হিতে হিতে নিহালিতা তুমি নয়ে নয়ে তুমি পারে পার তুমি হলে দূর হিয়াত হাহাকার কিন্তু সাউনি রে করা শিকার তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুলে ফুলে হুবা নাই মানুহৰ কথা আৰু কিমান শুনিম। বিশ্ব তই মানুহক দেখাবই লাগিব, তই কষ্ট কৰিবই লাগিব। ঐ ক'ত যাওঁ? তইচোন মাতি পঠাইছিলি। মই সপোন দেখি থকা নাইতো। ধেমালি নকৰিবি দেই। প্ৰতিক্ষণে ক্ষণে হিয়ে চমিলা পলে অনুপলে মায়ে মানিলা মিঠা মিঠা লগা মনৰ আলে বেৰ মন মোৰ কাই নিলা প্ৰতিক্ষণে ক্ষণে
hiya somila pole hono pole maya hanila metha metha loga mon rada pere mon mur kahinila অনুভবে মন প্রেমতে মগন চকুৰ চাওনে প্ৰিয়াৰ কাহিনী বুজিলো ৰঞ্জনা অনুভবে মন প্ৰেমতে মগন চকুৰ চাওনে প্ৰিয়াৰ কাহিনী বুজিলো ৰঞ্জনা চকুৰ ভাষা তোমাৰ মৰম শুনা লাৱনী মুখনি ঘৰৰ মনা মৰমে বিচৰা হিয়াৰে লগৰি তুমি মোৰে কল্পনা হেল্ল' কোনে ক'লে? আপুনি শুনি লওক মোৰ ল'ৰাৰ কথা কোৱা আগত প্ৰথমে আপোনাৰ ছোৱালীক ঠিক কৰি লওক বিশ্ব বিশ্ব লোকৰ ল'ৰাই দৌৰে চাকৰিৰ পিছত আৰু তই দৌৰ ছোৱালী পকত তোৰ পৰা আমাক বেলেগে কথাই শুনাইছে আমাৰ মান সন্মান শেষ কৰি দিলি তই আৰু আজিৰ পৰা তোৰ কলেজ যোৱা বন্ধ মোবাইল উলিয়াই দে ভাল পোৱা জানো এনেকুৱা কপেনে বুকু যেন ভাগৰুৱা ভাল পোৱা জানো এনেকুৱা লাগেনে বুকু যেন ধৰুৱা খেলি মেলি প্ৰতিটো পুৱা হেঁপাহতে নিজক সজোৱা ভাৱনাতে তুমি যেন মোৰ এতিয়া চোৱানা মৰম লোৱানা মৰম উশাহতে থাকিব দিয়া চোৱানা মৰম লোৱানা মৰম উশাহতে থাকিব দিয়া মৰমবোৰে তোমালৈ বাৰুকৈ পোখা মেলিছে এয়া চোৱা মই ৯,০০০ সাজিছোঁ কেৱল তোমাৰ বাবে সিন্দুৰ পিন্ধা ৰাগে ধৰি ইয়াৰ আকৌ হৈছে কি ই যে মোক লাহে লাহে এভইড কৰিব ধৰিছে না কল না মেছেজ সি আজিও মোক লগ কৰিব নাহিল ঐ ছোৱালী ভিতৰতে সোমাই মোবাইল পিটিকি আছ এইফালে ওলাই আহ কি হ'ল মা তোৰ মতি গতি মই চাই আছো তোৰ পাখি গজিছে তোৰ উৰিব হৈছে আজিৰ পৰা তোৰ স্কুল আৰু আৰ্ট স্কুল বন্ধ তোৰ মতি গতি মই চাই আছো লগ সং অলপ কমা আজিৰ পৰা তই ক'তো ওলাই যাব ন চাও আঁতৰ মা মই তাক এৰি থাকিব নোৱাৰোঁ লাগিলে মই মৰিয়ে যাম আৰু আপোনালোকৰ বাবে শুভ খবৰ বহুতৰ বাবে কাৰণ আজি ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল
ৰাজ্যিক নিযুক্তি পৰিষদৰ অধীনত সেৱা অনুষ্ঠিত কৰা এই নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় দুপৰীয়া 2 বজাত। তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত শেষ খাই মাৰিলে 11,510 গৰাকী প্ৰাৰ্থীয়ে। দেউতা মই চাকৰি পাই গ'লো। কষ্ট কৰিলে সকলোৱে ৰত্ন পায়। অশেষ ত্যাগৰ বিনিময়ত বিশ্বই অৱশেষত এটা চৰকাৰী চাকৰি গোটাবলৈ সক্ষম হ'ল। তাৰ বাৰু ৰিজাল্ট কেনেকুৱা হৈছে? ভালেই হৈছে চাগে। মোক এবাৰ হ'লেওতো খবৰ দিব পাৰে। সি গ'লগৈ নিজৰ আপোন গাঁওখনেৰে, আইমণিকে। কিন্তু আইমণি বিশ্বৰ দুখ আৰু মাকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তাই একেবাৰে ভাগি পৰিল আৰু অৱশেষত তাই এটা চৰম সিদ্ধান্ত ল'লে। ঐ ক কি? মৰমবোৰে তোমালৈ বাৰুকৈ পোখা মেলিছে। এয়া চোৱা, মই 9 হাজেৰে সাজিছোঁ কেৱল তোমাৰ বাবে। ৰাতি তুমি লগা জোনা জোনা পোহৰে আৱৰা ৰাতি তুমি লগা জোনা জোনা পোহৰে আৱৰা হেৰাই যাব নিদিবানা এন্ধাৰ আহিব ভাহি জানা নৰহিব সপোনবোৰো তুমি নহ'লে। ৰাতি
জোনা জোনা পোহৰে আৱৰা এই ৰাতি তুমি তুমি লগা জোনা জোনা ঐ ল'ৰা কি কৰি আছ ৱা মাল চাল লৈ পুৰা ট্ৰেজেডি ফালি আছ যে আজিকালি তই তামাম মাল খাবলৈ ল'লি দেই হৈছে কি তোৰ নকবি আৰু ৰ তই বহ মই আৰু এটা বটল লৈ আহিছোঁ ৰ ৰাতি তুমি তুমি লগা কি বিশ্ব বিশ্ব কি হৈ গ'ল বে তোৰ কোন আছ বে ওচৰত ঐ 100 ফোন কৰ না কোন আছ বে কি কেতিয়া অ' খুৰা পালেহি আহক অ' আমাৰ সেই কেনে সি আছে ভিতৰতে আছে ঠিক আছে আপুনি যাওক মই মেডিচিনকেইটা লৈ আহি অ' আছোঁ ঠিক ফাৰ্মাচীৰ আছে। পৰা বিশ্ব ভাল পোৱা জানো এনেকুৱা কপেনে বুকু যেন ভাগৰুৱা ভাল পোৱা জানো এনেকুৱা লাগেনে বুকু যেন ধৰুৱা খেলি মেলি প্ৰতিটো পুৱা হেঁপাহতে নিজক সজোৱা ভাৱনাতে তুমি যেন মোৰ এতিয়া চোৱানা মৰম লোৱানা মৰম উশাহতে থাকিব দিয়া চোৱানা মৰম লোৱানা মৰম উশাহতে থাকিব দিয়া